জনধন একাউণ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব 10,000কৈ টকা। আপোনালোকৰ ঘৰত যদি এজনে জনধন যোজনাৰ একাউণ্ট আছে, যদি জনধন যোজনাৰ একাউণ্ট কৰিছে, তেনেহ'লে আপুনি লাভ কৰিব 10,000কৈ টকা লাভ কৰিব। কেনেকৈ লাভ কৰিব এই টকা? আপুনি যদি যেনেকৈ আপুনি ষ্টেট বেংক হওক বা বেংক অফ বৰোদাই হওক বা ইউনিয়ন বেংকেই হওক, যদি আপুনি জনধন একাউণ্ট খুলিছে, আপোনাৰ একাউণ্টত যদি 1 টকাও নাথাকে, তথাপিও আপুনি কি কৰিব পাৰিব? 10,000 টকা ল'ব পাৰিব। এইটো অভাৰড্ৰাফ্টৰ জৰিয়তে আপোনালোকে বেংকৰ পৰা 10,000 টকা ল'ব পাৰিব। বেংকত আপোনাৰ যদি একাউণ্টত পইচা নাথাকে, আপুনি বেংকত যায় ক'লে হ'ল যে মোৰ অভাৰড্ৰাফ্টৰ জৰিয়তে মোক 10,000 টকা দিব লাগে। তো আপুনি বেংকত যাই 10,000 টকা ল'ব পাৰিব আপোনাৰ একাউণ্টত যদি টকা নাথাকেও। দ্বিতীয় নম্বৰটো খবৰটো হ'ল যে জনধন একাউণ্টৰ জৰিয়তে আপোনালোকে অগ্নিবীৰ ডেবিট কাৰ্ড লাভ কৰিব পাৰিব। যিটো ডেবিট কাৰ্ড মানে ATM কাৰ্ড। যদি আপুনি এতিয়ালৈকে ATM কাৰ্ড আবেদন কৰা নাই বা আপুনি ATM কাৰ্ড আপোনাৰ নাই, তেনেহ'লে আপুনি অগ্নিবীৰ ATM কাৰ্ড লাভ কৰিব পাৰিব কেৱল বেংক অফ বৰোদা বেংকৰ জৰিয়তে। এইটো আপুনি কেৱল অগ্নিবীৰ যি ডেবিট কাৰ্ড, এইটো ডেবিট কাৰ্ড বেংক অফ বৰোদাতে এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। এইটোৰ কাৰণে কোনো মেইনটেনেন্স চাৰ্জ দিব নালাগে। যিকোনো ধৰক জনধন একাউণ্টৰ বাহিৰে যিবিলাক একাউণ্ট আছে, তেওঁলোকৰ হয়তো ATM কাৰ্ডৰ চাৰ্জ দিব লাগে প্ৰত্যেকটো বছৰত 280 টকা, নতুবা 230 টকা বা 155 টকা, এনেকৈ প্ৰত্যেকটো বছৰে দিব লাগে। কিন্তু এইটো একাউণ্টত অগ্নিবীৰ যিটো ডেবিট কাৰ্ড আছে, যদি আপুনি আবেদন কৰে, যদি এইটো লয়, তেনেহ'লে আপুনি আপোনাৰ যিটো ATM বা ডেবিট কাৰ্ড আছে, এইটোত রূপে যেটো ডেবিট কার্ড যদি জনধন একাউণ্টৰ ডেবিট কাৰ্ড আছে, সেইটো যদি আছে, তেনেহ'লে সেইটোতো কি চাৰ্জ নাকাটে। আৰু আপোনাৰ অগ্নিবীৰ যিটো ডেবিট কাৰ্ড, সেইটোতো আপোনাৰ 1 টকাও চাৰ্জ দিব নালাগে। প্ৰতিটো বছৰে আপুনি বিনামূলীয়াকৈ পাই থাকিব আপোনাৰ ডেবিট কাৰ্ড। তো আপুনি যদি এতিয়ালৈকে ডেবিট কাৰ্ডৰ আবেদন কৰা নাই, তেনেহ'লে আবেদন কৰক বেংক অফ বৰোদাত যায়। তো তৃতীয় নম্বৰ আপডেটটো হ'ল যে ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি পাব পাৰে 500 টকা চিলিণ্ডাৰ। এইটো কেনেকৈ চিলিণ্ডাৰ হ'ব? তেনেহ'লে বন্ধু বান্ধৱীসকল চাওক, আপোনাৰ ঘৰত যদি একোটা ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি লাভ কৰিব পাৰিব কি আপোনাৰ চিলিণ্ডাৰ। 5 কেজি ওজনৰ যি চিলিণ্ডাৰ হয়, 5 কেজি থাকিব তাত। মানে এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ছিষ্টেম দিছে যে যদি ৰেচন কাৰ্ড থাকে ঘৰত, তেনেহ'লে ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি 5 কেজি ওজনৰ 500 টকা দি আপুনি চিলিণ্ডাৰ ল'ব পাৰিব। 4 নম্বৰ আপডেটটো হ'ল যে PM কিষাণৰ যদি টকা আপুনি এতিয়ালৈকে পোৱা নাই বা আগতে পাইছিল, এতিয়া 13 নম্বৰ কিস্তি পোৱা নাই, তেনেহ'লে আপোনাৰ একাউণ্টত 17 তাৰিখত আপোনাৰ 13 নম্বৰ কিস্তিটো সোমাব। কাৰণ আমি 2022 চনত অক্টোবৰ মাহৰ 17 তাৰিখত 12 নম্বৰ কিস্তিটো পাইছিলোঁ বা পাইছিল, সকলোৱে পাইছিল 12 নম্বৰ কিস্তিটো। কিন্তু 13 নম্বৰ কিস্তিটো 4 মাহৰ মূৰে মূৰে, যিহেতু 4 মাহৰ মূৰে মূৰে কিস্তিটো দি থাকে, বছৰত 2,000, 6,000কৈ টকা দি থাকে তিনিবাৰত। তো 4 নম্বৰ কিস্তি 4 মাহৰ পিছত যিটো কিস্তি দি থাকে, তেনেহ'লে অক্টোবৰ মাহত দিছিল, এতিয়া হ'ল ফেব্ৰুৱাৰীৰ মাহ। গতিকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, গতিকে 17 তাৰিখত আপোনাৰ একাউণ্টত সোমাব পাৰে 2,000 টকা, যিটো 13 নম্বৰ কিস্তি। আৰু বেলেগৰ যদি সকলো ঠিক ঠাক থাকে, তেনেহ'লে তেওঁলোকৰো সোমাব পাৰে এই PM কিষাণৰ টকাসমূহ। তো ফ্ৰেণ্ডসকল, আপোনালোকে 4টা আপডেট শুনিলে, যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ এণ্ড লাইক এণ্ড কমেণ্টছ কৰিব। ধন্যবাদ, থেংক ইউ।